নমস্কাৰ সকলোকে মই আছো বৰ্তমান কলিকতাৰ ভিক্টোৰিয়েল মেমৰিয়েলত আৰু এয়া ৰাণীৰ ভিক্টোৰিয়াৰ স্মৃতিত এই ভিক্টোৰিয়েল মেমৰিয়েলটো বনাইছে আৰু আকৰ্ষণীয় স্থানৰ ভিতৰত হৈছে কলিকতাৰ এয়া হৈছে ভিক্টোৰিয়েল মেমৰিয়েল সদনৰ কাষতে আছে ভিক্টোৰিয়েল মেমৰিয়েল আৰু প্ৰায় 15 বছৰ লাগিছে বনাবৰ কাৰণে हाँ हाँ बोलिए कुछ बोलना चाहते हैं ये हाँ बोलिए मैं दिल्ली से आया हूँ और बहुत अच्छा लग रहा है। इस टाइम मैं विक्टोरिया में हूँ, विक्टोरिया पार्क, और ये मुझे बहुत अच्छे साथी मिले। बाय 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 थैंक यू तो ये আছিল ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইয়াত মানুহ চাবলগীয়া আহে আৰু কলিকতাত যদি আহে আপোনালোকে ভিক্টোৰিয়েল মেমৰিয়েল নাচাই যদি তো আধৰুৱা হয় শিখাস কৰনা हाँ 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 ওচৰৰ পৰা ফ্ৰণ্ট ভিউ আৰু ইয়াত সোমাব দিয়ে কি নিদিয়ে নাজানো চাৰিওফালে গছ গছনি আছে তো সেইকাৰণে ঠাণ্ডা ভিক্টোৰিয়েল মেমৰিয়েল কাষত এনেদৰে পানীৰ মানে হেৰি খান্দি পুখুৰী নহয় পুখুৰী নাই এনেকৈ কাষে কাষে এনেকৈ হেৰি বনাই দিছে পানী গৈছে কিমান ধুনীয়া লাগিছে বাপৰে ইয়াৰ পৰা একদম যাব মন নোযোৱা হৈ গ'ল সেয়া সেইবিলাকে চাই লওক আমি চিনাকি বস্তু বহুত দেখিবলৈ পাইছোঁ ইয়াত ন বকুল গছ হাঁহ বগা হাঁহ কাৰণে বেষ্ট কলিকতালৈ যদি কোনোবা আহিছে টাইম আছে পঢ়িবৰ কাৰণে তো ইয়াত আহি পিনে বহিব ধুনীয়াকৈ পাৰে ইমান ধুনীয়া পৰিৱেশটো নহয় আপোনালোকে উপভোগ কৰিব পাৰে আৰু খুব ধুনীয়া লাগিছে খুব ভাল লাগিছে আহি পিনে আৰু কাষৰ পৰিৱেশটো আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ ৰাখিছে আৰু বহুত ডাঙৰ এডোখৰ এৰিয়া আপোনালোকে ধৰি ৰাখিছে চাৰিওফালে পাৰ্কৰ নিচিনা কেনেকৈ ৰাখিছে আৰু তাৰ কাষত পানীৰ মানে পুখুৰী নিচিনাকৈ খান্দি দিছে চাৰিও ৰানটো আৰু একদম ইয়াত খুব গৰম যদিও মানে কিন্তু সেই তেনেকুৱা এটা গৰম উঠা নাই বতাহ এটা মাৰি থাকে চাৰিওফালে গছ গছনি থকাৰ কাৰণে আৰু ইয়াতে বহুত ভাল ব'লকচোন ভিতৰলৈ যাওঁ কেমেৰা চাগে ফটো চটো মাৰিব ভিতৰত নিদিব চাগে আমি ভিতৰৰ পৰা চাই আহোঁচোন কেনেকুৱানো ভিক্টোৰিয়েল মেমৰিয়েল তো ব'লক আমাৰ অনুভৱখিনি আপোনালোকক নিশ্চয়ভাৱে শ্বেয়াৰ কৰিম তেতিয়া ব'লক ভিতৰৰখিনি আমি চাই আহোঁ ভিউটো এয়া হৈছে এয়া ফ্ৰণ্ট ভিউটো হয় ত্ৰিৰংগ আমাৰ জাতীয় পতাকাখন চিকিউৰিটি সুৰক্ষা ভিক্টোৰিয়েল মেমৰিয়েলৰ ভিতৰত ঐতিহাসিক যিখিনি তথ্য সেই তথ্যখিনি ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে ভাৰত স্বাধীন হোৱাৰ ক্ষেত্ৰত নেতাজী সুভাষ চন্দ্ৰৰ যিখিনি অৱদান আছে সেই অৱদানৰ বহুতখিনি তথ্য এই সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰাখিছে আৰু তাৰ লগতে এই ভিক্টোৰিয়া মেমৰিয়েলটো কিমান চনৰ পৰা বনাইছে তাৰ যিখিনি ফটোৰ সেইখিনি ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে আৰু কিমান চনৰ পৰা কিমান চনলৈ বনাইছে সেইখিনি সংগ্ৰহ কৰি ৰাখিছে লগতে বিদ্ৰোহৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন বন্দুক বাৰুবোৰ সংগ্ৰহ কৰি ৰাখিছে আৰু বৈজ্ঞানিকসন্মতভাৱে এই পুৰণাৰ যিখিনি ভিডিঅ' সেইবিলাকো ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে আৰু লগতে আপোনালোকে সেই ভিডিঅ'বোৰ ধুনীয়াকৈ চাব পৰাকৈ ধুনীয়াকৈ ৰাখি থৈছে वे छोटे छोटे दलों में बटे थे और अलग अलग साहसपूर्ण कार्य करते थे और किसी बड़े आंदोलन में शामिल हुए थे 20वीं सदी के पहले दशक में अरविंदो घोष ने कई क्रांतिकारी दलों के बीच आपसी संबंध स्थापित किए यद्यपि दोनों जल्द ही गिरफ्तार कर लिए गए लेकिन उनके द्वारा फैलाया गया नेटवर्क
काम करता रहा। सावर्कर के एक अनुयायी लाला हृदया भारत की स्वतंत्रता ভাল লাগিবলৈ হিষ্ট্ৰী অকণমান ভিক্টোৰিয়া মেমৰিয়েল ভিতৰত সোমাই গ'লোঁ আৰু ভিডিঅ' কৰিব নিদিয়ে, তো সেইকাৰণে আমি ভিডিঅ' কৰা নহ'লে ফটোৰ অলপ কালেকশ্যন কৰিছোঁ। ফটোৰ দি মই ভাল লাগিলে। তাৰ ভিতৰত আছে আপোনাৰ কিছুমান মেমৰিকেল বস্তু যেনেকৈ আগত ব্যৱহাৰ কৰা যিখিনি বস্তু, বন্দুক হওক, আপোনাৰ কিবা ফটোৰখিনি যেনেকৈ কোনে কোনে কি কি কৰিছিলে সেইখিনি, আৰু কিমান চনত বনাইছে 1906 চনৰ পৰা এই মেমৰিটো বনাইছে আৰু 1921 চনত সম্পূৰ্ণ হৈছে। বহুত সুন্দৰকৈ ৰাখিছে ভিতৰখন, আৰু প্ৰত্যেকটো আপোনাৰ বস্তুৰ সন্মুখত মানে ধুনীয়াকৈ ৰাখি থৈছে, আৰু মানে চিকিউৰিটি গাৰ্ড দি ৰাখি থৈছে আপোনাৰ, আৰু কোনো টাচ কৰিব দিয়া হোৱা নাই। ধুনীয়াকৈ স্পিনি চিনবোৰ ধুনীয়াকৈ ৰাখি থৈছে। ভিডিঅ' কৰা আছে, আপোনালোকে তাত চাব পাৰে, কিন্তু ভিডিঅ' কৰিব দিয়া নাই কাৰণে নকৰিলোঁ। যিমানটো পাৰোঁ অলপ অলপকৈ ৰাখিব চেষ্টা কৰিছোঁ। তো এয়া আছিলে ভিক্টোৰিয়েল মেমৰিয়েল, খুবেই ধুনীয়া, আৰু ফটোবিলাক বহুত ধুনীয়া লাগিছে পৰিৱেশটো। আৰু এতিয়া 10টা বজাৰ পৰা খোলে, 5টা বজাত বন্ধ হৈ যায়। আমাৰ পুৰণা কথাখিনি আমি জানিব পাৰিলোঁ, কোনে কি কৰিছিলে। তো সেনেকুৱা কথা, ভাল লাগিলে আহি পেলাই ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ আহি ভাল লাগিলে। আপোনালোকে যদি কলিকতালৈ আহে তেতিয়াহ'লে এই ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ নাপাহৰিব। বেক চাইডটো হয়।